আজি মই মোৰ বেংক একাউণ্টৰ ষ্টেটমেণ্ট চেক কৰোঁ আৰু ষ্টেটমেণ্টটো চেক কৰি মই আচৰিত হৈ গ'লোঁ। কিয় জানেনে আপোনালোকে? চাওক, PMSBY নামত 20 টকা এটা কাটিছে আৰু PMJJBY নামত 436 টকা কাটিছে। আৰু ইমানবোৰ পইচা কিয় হঠাৎ কাটি দিলে? মোৰ মাথা চাথা গৰম হৈ গ'ল, আচৰিত হৈ গ'লোঁ, খং উঠি গ'ল। আৰু খং উঠাৰ লগে লগে মই বেংকত গৈ খবৰ কৰিলোঁ আৰু বেংকত গৈ খবৰ কৰি জানিলোঁ যে এইটো মোৰে নহয়, প্ৰত্যেকৰে যা ষ্টেট বেংকতে হওক বা নাইবা চেণ্ট্ৰেল বেংকতে হওক, ইউকো বেংকত হওক, অভাৰচিজ বেংকত হওক, যা বেংকত একাউণ্ট আছে প্ৰত্যেকৰে বোলে 436 টকা আৰু 20 টকা কাটিব। আৰু কিয় কাটিব সকলোখিনি মই ভিডিঅ'টো শেষলৈকে কৈ আছোঁ আপোনালোকক, গতিকে আপোনালোকে অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে আগলৈ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ চাবলৈ পাব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক কওঁ যে PMSBY ফুল ফৰ্ম হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, আনহাতে PMJJBY, মই প্ৰথমে আপোনালোক PMJBY কৈছিলোঁ, আচলতে PMJJBY হয়। PMJJBY ৰ ফুল ফৰ্ম হৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা। এই দুখন হৈছে লাইফ ইঞ্চুৰেঞ্চ। আৰু আপোনালোকে এতিয়া মোক প্ৰশ্ন কৰিব পাৰে, মই আগতে কি লাইফ ইঞ্চুৰেঞ্চ কৰিছিলোঁ নেকি? একচুৱেলি মই যেতিয়া নেকি এই একাউণ্টখন খুলিব লৈছিলোঁ, একাউণ্টখন খোলোতেই মই নজনাকৈ মানে সেই সিহঁতে লিংক কৰি লাইফ ইঞ্চুৰেঞ্চটো মোক খুলি দিছিলে, অট'মেটিক মানে খোল খাই গৈছিলে। সেইটো কাৰণে মোৰ 436 টকা আৰু 20 টকা এটা প্ৰতি বছৰে মানে এই লাইফ ইঞ্চুৰেঞ্চৰ কাৰণে প্ৰতি বছৰে কাটিব। আৰু এইবাৰ প্ৰথম কাটিছে মোৰ, সেইটো কাৰণে মই গম পোৱা নাছিলোঁ আৰু মই আচৰিত হৈ গৈছিলোঁ। যা 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত বেংক একাউণ্ট আছে, সিহঁতৰ যিসকলৰ বা লাইফ ইঞ্চুৰেঞ্চখন লিংক কৰা আছে, তেখেতসকলৰ প্ৰত্যেকৰে 436 টকাৰ পৰা 20 টকা কাটিব। আৰু লগতে যিসকলে ভাবিছে এতিয়া মোক কটা নাই আৰু যিসকলৰ লিংক কৰা নাথাকিব পাৰে, গতিকে আপোনালোকে যদি লাইফ ইঞ্চুৰেঞ্চখন বনাব বিচাৰিছে, লিংকটো খুলিব বিচাৰিছে, তেনেহ'লে আপোনালোকে বেংকত গৈ বেংক মেনেজাৰৰ লগত কথা পাতক আৰু আপোনালোকক এখন ফৰ্ম দিব আৰু ফৰ্মখন আপোনালোকে ফিল আপ কৰি তাত জমা দিলে আপোনালোকৰ লাইফ ইঞ্চুৰেঞ্চখন খোল খাই যাব। সকলে ভাবিছে, যিসকলৰ বা কাটিলে অলৰেডি, আৰু সিহঁতে ভাবিছে যে মোক এইটো দৰকাৰ নাই, ইমানখিনি প্ৰতি বছৰে মই 436 টকা 20 টকা দি থাকিব নোৱাৰোঁ, গতিকে এখন বন্ধ কৰিব বিচাৰোঁ। সিহঁতক কওঁ যে মই এই ক্ষেত্ৰত ইমান নাজানো, কাৰণ মই গৈছিলোঁ, কি কাৰণে কাটিলে সুধিলোঁ, আৰু কটাৰ কাৰণে মই সেইখিনি যে লাইফ ইঞ্চুৰেঞ্চৰ কাৰণে কাটিছে মই সেইটো কাৰণে ভাল পাইছিলোঁ, আৰু মই ইমান সুধি নাথাকিলোঁ বন্ধ কৰিবৰ কাৰণে। যদি আপোনালোকক বন্ধ কৰিবলগীয়া হয় বা বন্ধ কৰিব অপশ্যন থাকিব পাৰে নাজানো, আপোনাৰ বেংকত গৈ খবৰ কৰিলে গম পাই যাব। ইণ্টাৰেষ্টিং কথা আপোনালোকক কওঁ যে মোৰ এই কালি ৰাতি কাটিছে মোৰ পইচাটো 436 টকা আৰু 20 টকা কাটিছে। কিয় কাটিলে মই মাথা মাৰি আছোঁ। এইবিলাক যে কিছুমান PM যিহেতু প্ৰধানমন্ত্ৰী যোজনা হয়, এখন প্ৰধানমন্ত্ৰী যোজনাৰ কাৰণে মোৰ সন্দেহ এটা হৈ গৈছিলে, কাৰণ প্ৰধানমন্ত্ৰী যোজনাৰ নামত বহুতো আঁচনি দি আছে, ফ্ৰী আঁচনি দি আছে, আৱাসিক যোজনা, ঘৰ দি আছে ফ্ৰীকে, বহুত ধৰণৰ আঁচনি দি আছে। ইয়াৰ কাৰণে চৰকাৰে টেক্স কাটিছে নেকি, নে কিবা ফাউণ্ডেশ্যনৰ কাৰণে আমাৰ পৰা পইচা লৈছে, এই ভাবি মই মাথাটো একদম মানে কিবা হৈ গৈছিলে। পিছত গৈ বেংকত গৈ কথাখিনি জানিলোঁ যে তেতিয়াহে নিজকে হাঁহি উঠিছে বাৰু। আৰু যি কি নহওক, তথাপি আমাৰ নিচিনা নাইকিয়া মানুহ এজনৰ পৰা ইমানখিনি পইচা কাটি দিলে অলপ হ'লেও আমাৰ চিন্তা লাগিব। আমি প্ৰতি বছৰে বহুত টকা ইনকম কৰোঁ, বহুত টকা খৰচ কৰোঁ, পাৰ্টিৰ নামত বা কাপোৰ কানি কিনাৰ নামত বা ফুৰিবলৈ যোৱাৰ নামত বিভিন্ন কাৰণত আমি পইচা খৰচ কৰোঁ। কিন্তু আমাৰ জীৱনটো ভগৱানে একো নকৰক, কিন্তু আপোনাৰ কাইলৈ পৰহিলৈ যে আপুনি মৰি যায়, তেতিয়াহ'লে আপুনি ঘৰখনৰ কাৰণে কিবা এটা দি থৈ যাবলৈ আপুনি 436 টকা আৰু 40 টকা এটা প্ৰতি বছৰে খৰচ কৰক, যাতে ঘৰখনে কিবা এটা পাব। আপুনি মৰাৰ পিছতো যে আপুনি কিবা এটা কৰি থৈ গৈছিলে। সেইটোকে আৰু এটা ভাবি আছে যে এই ইঞ্চুৰেঞ্চৰ নামত 436 টকা খৰচ কৰিছোঁ বা 20 টকা খৰচ কৰিছোঁ, এইখিনি নামত আমি লাইফ ইঞ্চুৰেঞ্চখন পিছত যদি কিবা এটা নহয়, মৰি যোৱাৰ পিছত বা কিমান টকা পাব ঘৰ পৰিয়ালে। আচলতে 436 টকা এবাৰ কাটিব প্ৰতি বছৰে, আৰু 20 টকা এটা কাটিব, এই দুখন আঁচনিৰ নামত কাটিব। এই দুখনৰ নামত আপুনি যদি কিবা এটা নহয় মৰি যায়, তেনেহ'লে ঘৰ পৰিয়ালে 2 লাখ টকা পাব। 436 টকাৰ 20 টকা খৰচ কৰি আপুনি 2 লাখ টকা পাব। এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মোৰ এই সৰু ইনফৰ্মেশ্যনটো আপোনালোকক দিবলগীয়া আছিলে। আৰু আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনবোৰ পাই থাকিবৰ কাৰণে প্লিজ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব নাই কৰা, তেনেহ'লে ছাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰক। আজিলৈ ইমানত সামৰিছোঁ, ধন্যবাদ।